আজি মই বনাব ওলাইছোঁ কৰ্দৈ ভাজি। এইকেইটা কৰ্দৈ লৈছোঁ মই। আনটা লৈছোঁ, কেঁচা লৈছোঁ। এই শিৰকেইডাল ধুনীয়াকৈ কাটি দিম। তাৰ পাছত কি কওঁ ভিডিঅ'টো শেষলৈকে চাই যাব। কৰ্দৈ শিৰ কাটি ল'লোঁ ভালদৰে। তাৰ পাছত সৰু সৰুকৈ টুকুৰা কৰি ল'ম, এটা মিক্সাৰ জাৰত ভৰাই দিম। তাতে অকণমান পানী দিম, বেছি দিব নালাগে, অকণমান 2 চামুচমান দিলে হ'লে। চাওক মিক্সাৰত দি এইখিনি মই গুড়া কৰি এটা পেষ্ট বনাই ল'লোঁ। এটা কেৰাহী লৈছোঁ, কেৰাহীটোত মই এতিয়া অলপ তেল দি দিছোঁ। তাতে পিঁয়াজ এটা সৰু সৰুকৈ মিহিকৈ কাটি দিছোঁ। তাৰপাছত মই ইয়াতে নহৰু 4 ফুটামান কুটি দিছোঁ। পাঁচফোৰণ কেইটামানো দি দিম ইয়াতে। এয়া মই জিৰা গুড়া অলপ দি দিছোঁ, বেছি নহয়, আধা চামুচ হ'ব। আৰু ইয়াতে জলকীয়া গুড়া আধা চামুচ দি দিম। হালধি আধা চামুচ দিম। নিমখ প্ৰয়োজন অনুসৰি দিম। মিঠা দিম যিহেতু, সেইকাৰণে নিমখ বেছি দৰকাৰ নাই, প্ৰয়োজন অনুসৰি দিলেই হ'ল। তাৰপিছত এইখিনি ভালদৰে ভাজি হোৱাৰ পিছত মই ইয়াতে পেষ্টটো ঢালি দিলোঁ। এয়া মই ভাজি আছোঁ প্ৰায় 20 মিনিটমান সময় এনেকৈ কম জুইত ভাজি ল'ব লাগিব। তাৰপিছত এয়া মিঠা দিম, যিহেতু মিঠা টেঙা হ'ব, এয়া অলপ মিঠৈ দি দিছোঁ। আপোনালোকে চেনিও দিব পাৰে। এইয়া চাওক, আমাৰ কৰ্দৈ ভাজি ৰেডি হৈ গ'ল। ভাল লাগিলে বনাই চাব পাৰে, খাই বহুত টেষ্টি লাগে। ভাল লাগিলে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই।